বৰ্তমান এতিয়া চলি আছে মাক বিসৰ্জন দিয়াৰ মানে ঘৰত বিসৰ্জন দিয়াৰ কিছুমান নিয়ম চলি আছে। সেইটো কাৰণে গোটেই মানুহ একেলগে ৰৈ আছে মাক বিসৰ্জন দিবলৈ। সকলোৱে আজি ঘৰত কেনেকৈ বিসৰ্জন দিয়ে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। সকলোৱে ৰৈ আছে মাক বিদায় দিবলৈ আৰু ইমান গৰমতো গোটেই মানুহবোৰে ভক্তগণে মাক বিদায় দিবলৈ ৰৈ আছে আৰু ভিতৰত বিদায় দিয়াৰ কিছুমান নিয়ম নীতি চলি আছে। সেইটো কাৰণে অকণমান টাইম লাগিব। আজিৰ দিনটো সঁচাকৈ খুব বেয়া লাগে, কাৰণ 4-5 দিন পূজা চলি থকাৰ পিছত আজি যিহেতু বিজয়া দশমী মাক বিদায় দি দিব আৰু কালিৰ পৰাতো সকলোবোৰ উকা উকা হৈ যাব, মনটো একেবাৰে বেয়া লাগি থাকিব। আজিৰ দিনটোৰ পৰা আজি কিন্তু বহুতেই গৰম আছিল, দেখিছেনে মোৰ অৱস্থা। গৰমত কিবা হৈ গৈছোঁ, তাৰ উপৰি সেন্দুৰে গোটেই মুখত লেটুৰ-পুটুৰ।